দোস্ত আজি আমি আহিছোঁ ধিঙত এটা সৰুকৈ এটা পেপাৰ মিল আছে। পেপাৰ মিলটোত আমি যাম, চাম কি আছে কেনেকুৱা ধৰণৰ। তো মোৰ যোনটো 28 ফেব্ৰুৱাৰীত অহা কথা আছিল মৃত্যুঞ্জয় মন্দিৰ 28 নে 27, বাট সেইটো ডেটটো মেনশ্যন কৰি দিছিলোঁ আগৰ ভিডিঅ'টোত। সেই ভিডিঅ'টো আগতে এটা ভিডিঅ' দিলোঁ যোনটো আমাৰ বৰদোৱাৰ পৰা প্ৰায় 12 কিলোমিটাৰমান হ'ব আঁতৰত থকা এটা পেপাৰ মিল, যোনটো 1986ত বন্ধ হৈ গৈছে। ইমান বছৰ ধৰি বন্ধ হৈ আছে, তাতে চাব আহিলোঁ কি আছে কি নাই। তো ভিডিঅ'টো চাই যদি ভাল লাগে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো যোনসকলে মোক ছাপোৰ্ট কৰিছে তেওঁলোকৰ কাৰণে অশেষ ধন্যবাদ থাকিল, আৰু লগতে শ্বেয়াৰ কৰি দিব, লগতে মোক ছাপোৰ্ট কৰি থাকিব দেই গাইসকল, নাপাহৰিব। এনেকৈ যাতে নতুন নতুন ভিডিঅ' আহে মোৰ এই ইউটিউবৰ চেনেলটোলৈ। তো ব'লক আমি চাবলৈ যাওঁ বৰদোৱাৰ পৰা প্ৰায় 13 কিলোমিটাৰ আঁতৰত থকা ধিঙত এটা বন্ধ হৈ যোৱা পেপাৰ মিল। তো গাইছ আজি পেপাৰ মিলত এতিয়া ভাড়াতীয়াটো আপোনালোকক দেখুৱাম কিমান আছিল। 1986তে তেতিয়া বনোৱা হৈছিল। তো চাওক আধাৰখিলা কিমান পুৰণা হৈ গ'ল। ইয়াত আপোনালোকে দেখিছে ৰাস্তা ঘাটবিলাক বনোৱা হৈছে, ইয়াৰ লগতে ড্ৰেইন দেখিব পাইছে কিমান দীঘল ড্ৰেইন গৈ আছে। লগতে এইফালে আছে আপোনালোকৰ ৰাস্তা নতুনকৈ বনাইছে, চাওক আপোনালোকে দেখুৱাই দিম। কাম বনবিলাক আৰম্ভ হৈয়ে আছে ইয়াত, মানে নতুনকৈ আকৌ বনাব বুলি। সময় লাগিব, সময়টো সঠিককৈ ক'ব নোৱাৰিম কিমান দিন লাগে কিমান দিন নালাগে। তো অলপ ভিডিঅ'টো চাই দেখক। হেল্ল' দোস্ত, এতিয়া আমি ইয়াতে কাম কৰি থকা এজন যুৱকৰ ওচৰত যাব বিচাৰিছোঁ। তেওঁ পৰিচয়টো ক'বা তোমাৰ? মোৰ নাম ছামি আহমেদ। মই ইয়াতে চোৱা চিন্তা কৰি আছোঁ, ড্ৰাইভাৰ হয় এজন কোম্পানীৰ। সেইটো কোম্পানী আৰম্ভ হৈছিল মোটামুটি আপোনাৰ ধৰক 86ত আৰম্ভ হৈছিল। তাৰপিছত কিবা কাৰণত ইঞ্জিনিয়াৰৰ অসুবিধা হোৱাৰ কাৰণে কথা বতৰাত কিবা কাৰণে বন্ধ হৈ গৈছে। বন্ধ হৈ যোৱাৰ পিছত এতিয়া আপোনাৰ 35 ইয়াৰ্ছ কামটো কি হৈ আছে, বন্ধ হৈ আছিল। এতিয়া আপোনাৰ এবছৰ আগতে কোম্পানীত আৰম্ভ হৈছে কাম। ইয়াতে ৰাস্তা ঘাট ড্ৰেইনবিলাক চলি আছে। চলি থকাৰ পিছত এতিয়া আৰু কি কাম সমাপ্ত হ'ব, এতিয়া নতুন নতুন কোম্পানী আহিব। এতিয়া চৰকাৰে ডিচিশ্যন লৈছে, হয়তো ইয়াতে শুনিছোঁ প্ৰথম এটা পাৱাৰ হাউচ অহা বুলি চলিছোঁ। খোৱা বোৱা পানী এইবিলাক প্ৰব্লেম? খোৱা বোৱা পানীৰ প্ৰব্লেম একো নাই। আৰু আপোনাৰ দমকল আছে, মটৰ আছে, চৰকাৰৰ পৰা বহাই দিয়া আছে। আপোনাৰ লেট্ৰিন বনাই দিছে, লেট্ৰিন বাথৰুম গোটেই বনোৱা আছে। তো এতিয়া কাম বনবিলাক আৰম্ভ হৈছে গোটেই ইণ্ডাষ্ট্ৰি ৰাস্তা এইবিলাক আপুনি চাই আছে, এইবিলাক Settles down in the place of dreams.